এইটো পুৰা বাইকটো এতিয়া মানে পুৰা খুলি লেংটা হৈ গ'ল। এতিয়া আকৌ এই পাৰ্টবোৰ লগাব এইবোৰ। এয়া এতিয়া লগাইছে আৰু ৰেচাৰটো চাওক। আৰু চৌ গাছ বাইকটো বনাই হৈ গ'ল ফাইনেলি। আৰু কি বনালোঁ, কি বেয়া আছিলে আপোনাক দেখাই আছোঁ, চাই লওঁ। সেই দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে মই বাইকখন লৈছিলোঁ, আপোনালোকে গম পায়, কিন্তু আপোনালোকে ভাবিছে চাগে বাইকৰ ওপৰত কিয় ভিডিঅ' অহা নাই আৰু কি কাৰণে মই ভিডিঅ' আপলোড কৰা নাই। মানে মোৰ এটা এক্সিডেণ্ট হৈছিলে, বাইকখন অকণমান ডেমেজ হৈছিলে। এতিয়া মই আৰু এটা ভিডিঅ' আপলোড কৰিছিলোঁ, মই যিটো নেকি বাইকৰ মোৰ হেণ্ডেল ৰেচাৰ টিটো বিচাৰি গৈছিলোঁ ডিব্ৰুগড়, সেইটো নেপালোঁ। এতিয়া মানে মই য'ত বাইকখন বনাব দিছোঁ, আমাৰ চিলাপথাৰত বনাব দিছোঁ, এতিয়া মানে সেই বস্তুটো এই মেকানিকটোৱে মানে আনিবৰ কাৰণে তিনিচুকীয়া গৈছে, আনিবৰ কাৰণে তিনিচুকীয়াত মানে বাহিৰৰ পৰা অৰ্ডাৰ দিছিলে ন, তিনিচুকীয়া আহিলে মানে তিনিচুকীয়াত গ'ল। এতিয়া আনিবৰ কাৰণে দাদাটো আহি আছে, আমিও এতিয়া গৈ আছোঁ টাউনত। দেখাই আছোঁ কি ভাঙিছিলে, কি মানে ডেমেজ হৈছিলে, চাই থাকক আপোনালোকে। আৰু মোক বাইক বনোৱাৰ হেল্প কৰিছে এই ব্ৰজনে, হেল্প কৰিছে, মংগল হয়, ই বহুত হেল্প কৰিছে। ইয়াক মানে মই দিল से कहना चाहता हूँ, थैंक यू भाई, ऐसे हमको कभी कभी हेल्प करके जाओ। ধন্যবাদ। আৰু মোৰ মানে এটা সৰুকৈ এক্সিডেণ্ট এটা হৈছিলে MS-ত। মই মানে মানিবেলা চাব গৈছিলোঁ, তাৰপৰা যেতিয়া আহোঁতে তেতিয়া এটা এক্সিডেণ্ট এটা হৈছিলে। আৰু বাইকখন কি ডেমেজ হৈছিলে, কি ভাঙিছিলে, আৰু মই ক'ত দুখ পাইছিলোঁ, কি হৈছিলে মানে মোৰ, সেইবোৰ দেখাম আপোনালোকক। চব গাছ এতিয়া মানে বস্তু আহি গ'ল, মানে যিটো নেকি বস্তু হেণ্ডেল আছে যিটো লাগিছিলে, ইয়াত মানে বনাই আছে বস্তুটো। এইকেইটা লগাই আছে আৰু মানে এইটো বস্তু লাগিছিলে আৰু এইটো মানে, আৰু এইটো পুৰণাটো মানে পুৰা বেন হৈ গৈছিলে। এইটো চাওক। আৰু এইটো হৈছে বসন্তী, মানে পুৰা এইফালে খুলি পিনি থৈ দিছে আৰু এই চাওক, ভালকৈ বনাই দিবি দেই। এইটো চাওক। আৰু এইটো ভি অলপ বেন হৈছে, পাইপটো এইটো চিধা হ'ব। আৰু বেক চাইড অলপ বেন হৈছে, এইটো চব মানে বনি যাব ন। আৰু এইকেইটা বস্তু লাগিছিলে, এইকেইটা হৈছে ৰেচাৰ, ৰেচাৰটো, আৰু এইটো হেণ্ডেল টিটো। আৰু মই মানে বাইকখন বনাব দিছোঁ ইয়াত। এইটো গেৰেজটো আছে জোনাই ৰোডৰ পৰা অলপমান আগত আহি পিনে ইয়াত আছে দোকানখন। কোনোবা যদি বাইক চাইক বনাবৰ কাৰণে খোজে ইয়াতে বনাব পাৰে, মানে পুৰা ভালকৈ বনাই দিয়ে। মানে এতিয়া এইটো বস্তু এই হাইড্ৰলিকটো মানে বেন হৈছিলে, এইটো এতিয়া চিধাখন গৈছোঁ, কিবা কবি নেকি? একো নকওঁ, মানে এইটো চিধা হ'ব, এতিয়া ভালকৈ চলাব পাৰিব আৰু আজিৰ পৰা মানে বাইকখন আজিৰ পৰা আপোনালোকে ফটোবিলাক মানে পাব। এয়া এতিয়া লগাই আছে আৰু ৰেচাৰটো চাওক। এইটো মোৰ বচনীটো। এতিয়া মানে এইটো ক্লাছ প্লেটটো চেঞ্জ কৰিম আৰু এতিয়া পূৰা জ্বলি গ'ল। এইফালে হাই এটা কৰি দে আৰু এইফালে বিটু চাইডে, এইফালে চাইডে এইফালে এইটো বিটু ভালকৈ বনাই দিবি অকণমান, পূৰা ক্লাছ প্লেট অৰিজিনেল লগাই দিবি, যাতে আৰু 4 মাহমান যায় আৰু এইটো মোবিলবোৰ চাওক, মানে পূৰা পানী হৈ গ'ল মোবিলটো। ये अभी आ गया नया वाला क्लास प्लेट, यहाँ पे देखा तो भैया थोड़ा मतलब ये अभी यहाँ पे लाया इंजन पे है कि नहीं। हाँ ये मतलब पूरा जल के खत्म हुआ है, ये आप लोग देख सकते हैं। ये मेरा पे पुराना बनाया पूरा खत्म हो चुका है। ৰেচাৰটো ফিটিং কৰি আছে, মানে ৰেচাৰটো লগাই আছে এতিয়া। এইটো চালোঁ ৰেচাৰ, আৰু এইটো হেণ্ডেল টিটো, এইটো বস্তুৱে মোৰ বেন হৈ গৈছিলে এই আগত। পুৰণাটো অলপ দেখাইছোঁ, এইটো চাওক পুৰণাটো, মানে ইয়াত পূৰা বেন হৈ গৈছিলে। আজি বাইক হৈ যাব না বিটু?
এইটো বিয়াৰিংটো বেয়া হৈছিলে, এতিয়া বিয়াৰিং লগাইছে। এইটো হৈছে বিয়াৰিং। So guys, বাইকটো বনা হৈ গ'ল ফাইনেলি। আৰু কি বনালোঁ, কি বেয়া আছিলে আপোনাক দেখা আছে। এইটো বেক চাইডৰ ইণ্ডিকেটাৰ লগাইছোঁ। তাৰপিছতে এইটো ভাঙিছিলে, এইটো লগাইছোঁ, এইটো স্কুপ দি পিনে। তাৰপিছত আৰু ইয়াৰ ক্লাছ প্লেট আৰু মোবিল ফিল্টাৰ এইবোৰ চেঞ্জ কৰিছোঁ, কুলেন। তাৰপিছতে এইটো ভেজাৰটো অলপ ভাঙা আছিলে, এইটো এই ক্লেম লগাইছোঁ, এই চাইডে লগাইছোঁ। তাৰপিছতে আৰু আগৰ এটা ইণ্ডিকেটাৰ লগাইছোঁ। তাৰপিছত আৰু এইটো হেণ্ডেল বনাইছোঁ, হেণ্ডেল অকণমান তেৰা হৈছিলে মোৰ। আৰু এইটো হেণ্ডেলৰ ৰেচাৰটো, এই হেণ্ডেল টিটো এইটো লগাইছোঁ। এইটোৱে হৈছে মোৰ বস্তু নিছোঁ।